সিভিল হস্পিটেল কলগাছিয়াত এখন স্মাৰকপত্ৰ দিলোঁ আমাৰ সন্ধাৰ পৰা মানে হস্পিটেলত বহুত খেলি মেলি হৈ আছে দালাল মুক্ত কৰিব লাগে আৰু লেবৰেটৰীবিলাকতো এইবিলাক কৰি থাকে ইয়াৰ পৰা লেবৰেটৰী টেষ্ট কৰা ইয়াতে লেবৰেটৰী টেষ্ট কৰে তাতে পইচা লয় আশা কৰ্মী বা বেলেগ দালালবিলাকে এইবিলাক কৰি থাকে গতিকে এইবিলাক মুক্ত কৰিব লাগে দালাল মুক্ত কৰিব লাগে আপোনালোকে চালে আজি আমি কলগাছিয়া অহামাৰী চিভিল কলকাতাত আহিছিলোঁ যে সুবৰ্ণৰেখাত এটা স্মাৰকপত্ৰ দিব লাগে আমাৰ কলগাছিয়া হস্পিটেলখন এনেকুৱা অৱস্থা হৈছে দালালা চলি আছে আমি ইমান কৈ আছোঁ বাৰম্বাৰ কৈ আছোঁ এপ্লিকেশ্যন দি আছোঁ ভাৰ বুলি কৈ আছোঁ তথাপিও মানে আমাৰ ইয়াতে দালাল মুক্ত নহয় সেইকাৰণে আজি লিখিতভাৱে আমি গোটেইকেইটাই মিলি ফাৰ্মাচীৰ ল'ৰাকেইটাই মিলি গোটেইকেইটা একেলগে হৈ ইয়াতে আহিছিলোঁ অহাৰ পিছত সুবৰ্ণৰেখাত স্মাৰকপত্ৰখন দিলোঁ দিয়াৰ পিছত আমি যিবিলাক আমাৰ আশা কৰ্মী আছে তেওঁলোকে অনাই বনাই প্ৰত্যেক দিনে ঘূৰি ফুৰি থাকে তেওঁলোকে সদায় কাম থাকে নেকি যে আমাৰতো আমাৰ গাঁৱত আশা আছে যে তেওঁলোকে মানে যেতিয়া পেচেণ্ট থাকে ডেলিভাৰী পেচেণ্ট থাকে তেতিয়াহে আহে আৰু আমাৰ কিছুমান আশা চাওঁ আমি কলকাতাত যে তেওঁলোকে কলকাতাত ৰুম ভাড়া কৰি থাকে সেইকাৰণে আমি এটা কথা কৈছোঁ যে আপোনালোকৰ জৰিয়তে দি যে আমি এতিয়া এছডিএম ছাৰৰ তাতে যাম মানে এই আশাবিলাকৰ বিৰুদ্ধে কমপ্লেইন দিবলৈ আৰু সুবৰ্ণৰ তাতে কমপ্লেইন আমি দিলোঁ লিখিতভাৱে কমপ্লেইন দিছোঁ ৰিটাৰ্ণ আকাৰে দিছোঁ আপোনালোকে জৰিয়তে এটা কথা মই ক'ব বিচাৰিছোঁ যে যাতে আমাৰ কলকাতা চিভিল হস্পিটেলখন দালাল মুক্ত হ'ব লাগে এইখিনিয়ে আমাৰ ক'বলগীয়া চাওক যোনজন মানুহে এইটো ভাবুকি দিলে যে ফাৰ্মাচী সন্তান নামত কেছ কৰিব এই মানুহজন নীলাজ আগতে দুবাৰ তিনিবাৰ তেওঁক থানাত ধৰি দিয়া হৈছে ধৰা পৰাৰ পিছতো তেওঁ প্ৰত্যেক দিনে হস্পিটেলত গৈ ফুৰি থাকে তেওঁৰ কোনো কাম আছে নেকি কাম নাই তেওঁ দালালি কাম কৰি থাকে সেইকাৰণে তাৰ বেগাৰ জন্মিছে এইখিনি আৰু